কিন্তু বাতৰিবিলাক আৰু এইটো মানে মাঘৰ মাহ নহয় কিবা বিয়াৰ মাহ বুলি ক'ব লগা আছে ইমান বিয়া মানে এইফালে দেখছি না আমাৰ ঘৰৰ কাষতে একদম পেণ্ডেল বনাই দিছে আহিছে দুদিন পিছতে বিয়া আৰু এই বিয়াৰ কাৰণে গেছ মই কিন্তু ভিডিঅ'টো বনাব পৰা নাই আৰু কিয় বনাব পৰা নাই মই কাৰণটো মোৰ পিছত কৈ আছো তাৰ আগতে এখন মই দোকানত যাব লাগে এইবোৰ দেখছি না মানে কাপোৰ বহুত কাপোৰ নি আছে এই মানে কিবা কি বস্তু এই বিয়াৰ কাৰণে গাইছে এইবোৰ মানে কি গুঠফ দিছে কাপোৰ দিছে কিবা দিছে বহুত ভেজাল তো মানে কাপোৰ লাগে গুলি লাগে সূতা লাগে পাত সূতা লাগে কিবা কিবি বহুত আৰু মানে কি ক'ম তো সেইখিনি বস্তু প্ৰথম লৈ আহোঁ দোকানৰ পৰা তাৰপিছত আৰু দেখাই আছোঁ এইখনে আছে দোকানৰ কণ্টেক্ট নম্বৰ চম্বৰ দি আছে আপোনালোকে মিছ কল মাৰি থাকিব আৰু মাজে মাজে ভিতৰৰ ফালে যাওঁ আৰু চাওক না কাপোৰ পুৰা দোকান সৰু হ'ব পাৰে পুৰা ভৰ্তি কৰি থৈ দিছে লৈ পিনে তাড়াতাড়ি যাব লাগে দিয়ক কিলে আৰু বাদ দিলোঁ বলক গাইজ দোকানৰ পৰা আহি পালোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ দোকানৰ ফালে মানে আমাৰ দোকান এখন আছে ইয়াতে গাঁৱতে তো কিছুমানে জানে আৰু কিছুমান নাজানে তো দেখাই আছোঁ কিহৰ দোকান কেনে দোকান কি কথা গোটাই চাওক এই ৰিক্সাখনে মানে কি মানুহ ভাড়া মাৰাটো বেলেগ কথা ৰ'দ ইকিয়া বালা চিমেণ্ট গোটাই ভাড়া মাৰা কৰিছে মানে ঠেলা গোটাই মাৰি পেলা আহে আৰু এইখানে হৈছে আমাৰ দোকান গোটাই ভাঙা চিঙা দোকান সৰু সুৰা দোকান এই আৰু আমাৰ দোকান পাণ তামোল নাৰিকল এই জলকীয়া আৰু এইটো কি আদা ৰহুন আৰু এই মিঠাই চিঠাই অলপ আছে নিমকি আছে বুনিয়া আছে গজা আছে খুৰমা আছে এনেকৈ আৰু এতিয়া গাইছ চাওক এইবোৰ নিমকি বেলি আছোঁ আৰু এইবোৰ টুকুৰা আছে আৰু মাৰি থোৱা আছে আৰু মানে এই নিমকিবোৰৰ কাৰণে মানে কি ভিডিঅ' বনাব পৰা নাই পুৰা একদম বিয়াত পুৰা এটা চলি আছে এনেকৈ পুৰা একদম ৰাতি 10টা 11টালৈ বনাই থাকোঁতে যায় আৰু এইপিনে নিমকি বহাই আছে আৰু এইপিনে চিঙৰা আলু কাটিব আৰু ৰেডি কৰিছে সেই মটৰ জিকু আছে তাত ৰাইজৰ সুবিধাৰ্থে মানে কি অলপ গধূলি চিঙৰা আৰু চব বনোৱা হয় যাতে গধূলি চাহকাপ ভালকৈ খাব পাৰে আৰু সেনেকুৱা ধৰণৰ সুবিধাটো কৰিছোঁ পইচাটো লাগিব দিছোঁ পইচা আৰু দেউতাৰ এটা সপোন আছে সপোনটো কি আছিল মোৰ মানে বুঢ়া বয়সত হ'লেও মই খুচৰা পইচা দি এখন স্কুটি কিনাৰ মোৰ টাৰ্গেট এটা আছিল কল্পনা এটা সেই কল্পনাটো পূৰ কৰিম বুলি এটা মনত আশা কেইবছৰমানৰ ভিতৰত 4-5 বছৰ যি লাগে খুচৰা পইচাটো দোকানৰ খুচৰা পইচা দি চাওক মনৰ হেঁপাহ এদিন গাড়ী চলাবৰ মন আৰু এই হেঁপাহ যদি মই এদিন পূৰাই দিব পাৰোঁ হয়তো তাতকৈ আৰু সুখী মানুহ মোৰ নিচিনা আৰু কোনো নহ'ব চাগে এতিয়া গাইছ মই বহিছোঁ চৌকাৰ গুড়াত মানে নিমকি ভাজি আছোঁ মানে দেউতা এই আলু ধুব গ'ল গধূলি চিঙৰা আৰু চপৰ মানে অলপ আয়োজন কৰা হয় তাৰে আলু চালু কুটি ল'লে সেইখিনি ধুই আনিব গৈছে মই ইয়াত ভাজিছোঁ গাঁৱত এখন বিয়াও আছে গোটেই কামখিনি কৰোঁ জল্দি আৰু খাব যাব লাগে তাড়াতাড়ি বলক আৰু এইপিনে চেমাছ ৰখিছে বিয়াত যাবি নেকি বিয়াত যাবি নেকি পুরো পেন্ডেল বনাই আছে মানে খোৱাটোৱে কষ্ট হে আৰু দিন পিছত খাবৰে হ'ল দে আৰু খাওঁ গাইছ ওলাই আহিলোঁ ঘৰৰ পৰা মানে কলাটো বগা কৰি ওলাই আহিলোঁ আৰু চেমাছ ভাই আৰু গাইছে পেন্ডেল যে দেখাইছিলোঁ ধৰা এইটো 3 দিন আছে মাজত বিয়া আৰু কইনাৰ লগত কথা পাতিছে এতিয়া এইখন হৈছে কইনাৰ বিয়া আৰু এইবোৰ চব কইনাৰ লগ চাগে পুৰা একদম ফটো মানে কি ক'ব আৰু ফটো উঠি আছে আমি এতিয়া ভিতৰৰ ফালে যাওঁ আৰু কেনেকুৱা চাওঁ এয়া চাওক বিয়া এইপিনে কফি দি আছে এই আগত আছে কইনা আৰু পুৰা এটা কেমেৰা চেমেৰা মাৰি আছে গাইছ আমি খাই লৈ আহিলোঁ আৰু তোৰো বিয়া আহিল লাগে আহিল যাব লাগিল সকলোকে নিমন্ত্ৰণ জনাইছে আৰু থাকিলে ভাল লাগিব 8 তাৰিখ ফেব্ৰুৱাৰী 8 তাৰিখ 8 ফেব্ৰুৱাৰী বুধবাৰ আহিব আৰু বিয়াত ৰিজুটো বনাম তক